খবৰ ভালেই। এতিয়া আহি আছোঁ হোটেললৈ দেই। আজি আমাৰ ঘৰলৈ আহি আছে ববা। আৰু মানে সন্ধিয়া সময়ত পাবহি আৰু ৰাতিপুৱাই আহিছে। এতিয়া আমি মিঠাই ল'ব গৈ আছোঁ হোটেলত। আজি আমাৰ ইয়াতে মানে বেলতলা ফিল্ডত কলেজ ফিল্ডত আজি আহিব মানে বিহু কৰ্মশালা পাতি আছে। তাৰ উপলক্ষে আহিব মৰ্ণিকা নৃত্য আৰু এনেকৈ ইউটিউবত আহিব আৰু আজি আপোনালোকক ৰাতিকৈ দেখুৱাই আছোঁ প্ৰগ্ৰেম। এতিয়া আমি গৈ আছোঁ হোটেললৈ ববাক আনিবলৈ যাম তাৰ পাছত। ববা মানে মই কৈ আছোঁ মানে আমাৰ দেউতাৰ কথা দেই, আমি বাবা বুলি কওঁ বাৰু। এইখন হৈছে বেলতলা কলেজ ফিল্ড। এয়া প্ৰগ্ৰেমৰ কাৰণে আজি আয়োজন কৰি আছে আৰু গধূলিকৈ হ'ব। এফালে এইখন প্ৰগ্ৰেম এয়া মমিতা মিত্ৰ আহিব, তাৰপিছত কৃষ্ণাক্ষী শৰ্মা আহিব, ইউটিউবাৰ বুলি লিখা আছে তাত। এতিয়া চাইনবোৰ্ডখন চাই আছোঁ 4টা বজাৰ পৰা বুলি লিখা আছে। আমি আহিবলৈ পাওঁ নাপাওঁ ঠিক নাই। 4টা বজাৰ পৰা 6টালৈকে বুলি লিখা আছে মানে তাত। আৰু যিহেতু ববাক আনিবলৈ যাবলগীয়া হ'ব পাৰে, কেইটা বজাত পায়হি নাজানো। তাৰপাছত আৰু ইমান দেৰি বা হয়, আহিব পাওঁ নাপাওঁ ঠিক নাই। চাই লওঁ, সময় হ'লে আহিম আৰু এপাক। আমি আহি গ'লোঁ হোটেললৈ। এয়া পাতিছে ঘোঁৰামৰাত। আমি এখনো চাবলৈ আহিম 14 তাৰিখে। যিহেতু ঘৰলৈ নাযাওঁ, এয়া আমি বিহুকে চাই ফুৰিম আৰু ইয়াত এখন ঘোঁৰামৰা ফিল্ডত। এতিয়া আমি আহিছোঁ এয়া হোটেললৈ, মিঠাই লৈ যাওঁ কিবা কিবি। আমি মিঠাই লৈ ল'লোঁ।